গুড মৰ্নিং এভৰিৱান। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভালে। আজি বহুত দিনৰ মূৰত আকৌ এটা নতুন ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ভ্লগটো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আজি বেটীৰ 21 দিন সম্পূৰ্ণ হৈছে, সেইবাবে ফুটি পাতিবলৈ লৈছোঁ। আজি এয়া বেটীক চফা কৰি দিলোঁ, গা ধুৱাই দিলে আইতাকে। তাৰপিছত এইফালে ডাঙৰ বায়েকে লৈছে। আমাৰ সৰু বেটীৰ নাম ৰখা হৈছে দৰ্শনা হাজৰিকা। তাইকো শুৱাই দিলোঁ, এতিয়া ময়ো ওলাই লওঁ। এইফালে ময়ো গা ধুই আহিলোঁ, চুলিখিনিও ধুই দিলোঁ, কিন্তু ইমান গৰম চুলি কেনেকৈ শুকাম ভাবিছোঁ। এইফালে আমাৰ মাহঁতেও আহি পালেহি। সেয়া গুলপীয়া যে পিন্ধিছে সেয়া হৈছে মোৰ মা, আৰু এয়া লগত বৰমা দুগৰাকীও আহিছে। এইফালে আইতা দুগৰাকীও চব্জি কাটি আছে। এয়া হৈছে আমাৰ মানুহজনৰ আইতাক, আৰু এয়া ওচৰৰ আইতা। এয়া সকলোৱে চব্জি কটাত লাগি গৈছে। সুদিখন বেছি ডাঙৰকৈ পতা নাই, সৰুকৈ পাতিছোঁ। অকল ঘৰৰ পৰিয়ালৰ মানুহখিনিয়ে আহিব, আৰু কথা এষাৰ আছে নহয়, যিমান ভক্তি সিমানে আজি থাকিবলৈ ঘৰত জেগাই যিমানখিনি পাৰিছোঁ আৰু বাহিৰে সকলোতে মানুহে মানুহ। সেইবাবে তাক ওচৰৰ মানুহ ঘৰতেই মানুহজনে থ'বলৈ গৈছে। আৰু এয়া দেখিছেনে, পানী তাৰমানে যাবলৈ ৰাস্তাই নাই, গোটেই জমা হৈ গৈছে পানীয়ে পানী। বেটীৰ কাৰণে নেইল কাটাৰ